নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। উৎসৱ পাৰ্বণ, আনন্দ উল্লাস, বিয়া, সামাজিক অনুষ্ঠান আদিত আতচবাজিৰ ব্যৱহাৰ আমাৰ সংস্কৃতিৰ এটা অংশ হৈ পৰিছে। দীপাৱলীকে আদি কৰি অন্যান্য উৎসৱ পাৰ্বণত, বিবাহ অনুষ্ঠানত বিভিন্ন ধৰণৰ ৰঙীন ফটকা ফুটোৱা হয় আৰু ৰং ধেমালি কৰা হয়। কিন্তু এই আনন্দৰ মাজতেই এক গুৰুত্বপূৰ্ণ সামাজিক দায়িত্বকো আমি মনত ৰাখিব লাগে, আৰু সেইটো হৈছে পৰিৱেশ প্ৰদূষণ আৰু অৰ্থনৈতিক অপব্যয়ৰ দিশ। সেউজীয়া পৃথিৱীৰ গছ বন আৰু পশু পক্ষীৰ মাজত আতংকৰ সৃষ্টি কৰা বিষাক্ত ধোঁৱা আৰু উচ্চ প্ৰাবল্যৰ শব্দবোৰক আমি সদায় এৰাই চলাৰ চেষ্টা কৰিব লাগে। তাৰ পাছতো যদি কিবা এৰাব নোৱাৰা কাৰ্যসূচী থাকে য'ত আতচবাজি নিতান্তই প্ৰয়োজনীয় হয়, তেন্তে আমি দেশীয় তথা অসমত উৎপাদিত আতচবাজিৰ ব্যৱহাৰ কৰিব লাগে, যাতে তাৰ দ্বাৰা কিছু পৰিমাণে হ'লেও দেশীয় অৰ্থনীতিৰ সহায়ক হয়। মুঠ কথাত আমি বিদেশী আতচবাজি বৰ্জন কৰিব লাগে। বিদেশী আতচবাজিৰ ব্যৱহাৰ এতিয়া অসমৰ বহু ঠাইত ফেশ্বন হৈ পৰিছে। আনহাতে চীন আৰু আন দেশৰ পৰা অহা এই আতচবাজিসমূহ দেখাত বৰ চকমকীয়া, কিন্তু ইয়াৰ বিপদ অতি ভয়ানক। এই আতচবাজিসমূহৰ গুণগত মান নিয়ন্ত্ৰণ কৰা নহয়, যাৰ ফলত বিস্ফোৰণৰ বিপদ বেছি। বহু সময়ত এই বিদেশী আতচবাজি ব্যৱহাৰৰ ফলত আঘাত আৰু মৃত্যুৰ ঘটনা আমি দেখিবলৈ পাওঁ। অন্যহাতে যিহেতু অসমৰ নিজস্ব আতচবাজিৰ উদ্যোগ আছে বা আমাৰ নিজা উৎপাদন আছে, আৰু এই থলুৱা উদ্যোগসমূহত বহু স্থানীয় যুৱক যুৱতীৰ জীৱিকা নিৰ্ভৰশীল হৈ আছে, সেয়ে আমি স্থানীয় আতচবাজিৰ ব্যৱহাৰ কৰিলে আমাৰ ৰাজ্যৰ অৰ্থনীতি মজবুত হ'ব, স্থানীয় উদ্যোগ বৃদ্ধি পাব আৰু নিবনুৱা সমস্যা হ্ৰাস পাব। অসমৰ উৎপাদক, উদ্যোগপতি আৰু ব্যৱসায়ীসকলৰ মনোবল বঢ়াবলৈ এই সচেতনতা অতি প্ৰয়োজন। সেইবাবেই আমাৰ সকলোলৈকে আহ্বান যে পৰিৱেশ সংৰক্ষণ কৰক, নতুবা অসমৰ থলুৱা আতচবাজি ব্যৱহাৰ কৰক আৰু স্থানীয় উদ্যোগক সমৰ্থন কৰি এক আত্মনিৰ্ভৰ অসম গঠনত সহায় কৰক। আনন্দৰ উৎসৱ সকলোৱেই উপভোগ কৰক, কিন্তু সেই আনন্দকো দায়িত্বৰ সৈতে উদযাপন কৰাটোৱেই সচেতন নাগৰিকৰ প্ৰমাণ। দীপাৱলীৰ সৈতে আধ্যাত্মিকতা জড়িত হৈ আছে, সেয়ে আহক আমি সকলোৱে এইবাৰৰ দীপাৱলী আধ্যাত্মিকতাৰে উপভোগ কৰোঁ। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ বিয়োগৰ পিছৰে পৰাই অসম আৰু অসমীয়াৰ মানসিক স্থিতি বিশেষভাৱে শোকাকুল হৈ আছে। সেয়ে হয়তো বৰ্তমান দীপাৱলী উদযাপনৰ ক্ষেত্ৰত বিভিন্ন মতবিৰোধ আমি দেখিবলৈ পাইছোঁ। ব্যৱসায়ীসকলো হ'ব পৰা লোকচানৰ বাবে বহু শংকিত হৈ আছে। সেয়ে এই ভিডিঅ'ৰ মাধ্যমেৰে অসম চৰকাৰলৈ বিশেষ অনুৰোধ যে বৰ্তমান অসমৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ থলুৱা আতচবাজিৰ ব্যৱসায়ীসকলৰ বাবে কিছু এককালীন সাহায্যৰ ব্যৱস্থা কৰক। এইবাৰ আমাৰ মৰমৰ জুবিন দা আমাৰ মাজত নাই। তেওঁ যেনেদৰে অসমৰ জনসাধাৰণৰ কথা চিন্তা কৰি সকলোৰে বাবে মাত মাতিছিল, যেনেদৰে নিৰ্ভয় হৈ তেওঁ আমাক সাহস দিছিল, তেনেদৰেই আমি সকলো আগুৱাই যাওঁ আহক। শেষত সকলোলৈকে এটা বিশেষ অনুৰোধ যে জুবিন দাৰ ন্যায় বিচাৰৰ বাবে সামাজিক মাধ্যমত যি আন্দোলন আৰম্ভ কৰা হৈছে তাৰ প্ৰতি সঁহাৰি জনাই সকলোৱেই লিখোঁ আহক #JusticeForJubin Garg। মাত্ৰ ধ্যান ৰাখিব যাতে এতিয়া আপুনি স্ক্ৰীণত দেখি থকাৰ দৰেই আমি সকলোৱে লিখোঁ, অন্যথা আমাৰ জনমত গঠন কৰাত অসুবিধা হ'ব। তেন্তে আজিৰ প্ৰতিবেদন ইয়াতে সামৰিছোঁ। ইমান পৰে ভিডিঅ'টো চাই আপোনাৰ বহুমূলীয়া সময়খিনি অতিবাহিত কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। নমস্কাৰ, জয় আই অসম।